গাইজ মই বৰ্ষাপাৰা যোনটো মেচ হ'ব ইণ্ডিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজ ওৱান ডে মেচ এই মেচৰ টিকেট কেনেকৈ বুক কৰে এইটো স্পেচিয়েলি মানে ভালকৈ মই দেখাই দি আছোঁ আপোনালোকক চ' যদি নাজানে যদি আপুনি চিট বিচাৰি পেলাই পোৱা নাই তাতে এটা ট্ৰিক্স আছে ট্ৰিক্সটো মই শ্বেয়াৰ কৰি আছোঁ তাৰ পৰা আপুনি নিশ্চয় টিকেট এটা বুক কৰিব পাৰিব আৰু প্লিজ মই আজি দেৰি নকৰোঁ আপুনি চাগে মোক চিনিয়ে পায় যদি চিনি নাপায় তেন্তে মোৰ নাম আৰিফ আৰু মোৰ চেনেলটো হৈছে দ্য আছামিজ গাই এনেদৰে ইম্পৰ্টেণ্ট ভিডিঅ'ছ মই আপোনালোকৰ কাৰণে সদায় আনিয়ে থাকোঁ চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বলক বন্ধু আৰম্ভ কৰোঁ সো গাইজ সবতছে প্ৰথমতে আপুনি বুক মাই শ্ব' এপটো অ'পেন কৰি লওক যদি নাই তেন্তে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক চ' অ'পেন কৰাৰ পিছত আপুনি তল পিনে যাব স্ক্ৰল কৰি পেলাই মই দেখাই আছোঁ আপোনাৰ স্ক্ৰীনত এনেদৰে ভালকৈ চাই লওক ধ্যান দি পেলাই চৰি মিষ্টেকত ক্লিক হ'ল চ' তল পিনে স্ক্ৰল কৰি পেলাই স্পৰ্টছ অপশ্যনত যাব তাৰপিছত ৰাইট চাইডে শ্লাইড কৰিব ইয়াতে ওলাব পেটিএম চিৰিজ ফাৰ্ষ্ট ODI মেচ ইণ্ডিয়া চ' ক্লিক কৰক তাতে ক্লিক কৰাৰ পিছত আপুনি বুকত মাৰক বুকত মাৰিলে আকৌ বুক আহিব বুকত মাৰক চ' গাইজ মই একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক চ' চাই লওক বুকত মাৰক বুকত মাৰি পেলাই ইয়াতে আপোনাৰ ৰেট আহিব কোনটো ৰেটৰ টিকেট লাগে আপুনি তাতে চিলেক্ট কৰক চ' চ'ল্ড আউটটোত নকৰিব চ' ইয়াতে গৈ পেলাই চিলেক্ট কৰি পেলাই মই এটা চিট বুক কৰি পেলাই দেখাই আছোঁ ইয়াতে প্ৰচিড মাৰক এনেদৰে মই দেখুৱাৰ দৰে চ' ইয়াতে এটা টিপছ আছে চিট বুক কৰাৰ কাৰণে চিটটো চিলেক্ট কৰাৰ কাৰণে চ' মই আপোনাক দেখাই আছোঁ ওপৰৰ পিনে শ্লাইডাৰটো আছে তাতে পুল কৰক পুল কৰিলে ইয়াতে মানে একদম পূৰা অভাৰঅল ওলাব চ' ইয়াতে আপুনি চাব গেপ কিছুমান দেখা গৈ আছে ফুটকৈ একদম হেৰি তাতে ক্লিক কৰি পেলাই জুম কৰি পেলাই ইয়াত চাওক এটা ওলাইছে ব্লেংক চিট চ' প্ৰচিড কৰক কেতিয়াবা সামথিং ইৰ'ৰ দেখাই দিয়ে আকৌ বুক কৰক প্ৰচেছটো ৰিপিট কৰক চ' চেম কাৰণ মানে চিটটো আপুনি বুক কৰাৰ আগতে বেলেগে বুক কৰি দিয়ে তেতিয়া মানে ইৰ'ৰ দেখায় চ' চেম প্ৰচেছ যদি ক'ৰবাত আছে চিট বুকিং আকৌ চিট খালী দেখুৱাই গৈ আছে তাতে ক্লিক কৰক 397 প্ৰচিড কৰক চ' গাইজ লগে লগ কৰিব অলপ ফাৰ্ষ্ট কৰিব চাওক মই পাই গ'লোঁ চ' এতিয়া পিনক'ড মাৰক আপোনাৰ এৰিয়াৰ পিনক'ডটো গুৱাহাটীৰ পিনক'ডটো এলাউ কৰে চ' গুৱাহাটী পিনক'ডটো কৰক মানে হোম ডেলিভাৰী কৰিব টিকেট মই দিছপুৰৰ হোম ডেলিভাৰী দি আছোঁ পিনক'ডটো দি আছোঁ চ' ইয়াতে এড্ৰেছ দিয়ক হোম এড্ৰেছ নাম চ' এইখিনি চাওক এইখিনি হৈ যোৱাৰ পিছত আপোনাৰ হাতত 20ৰ পৰা 25 মিনিটমান সময় আধা ঘণ্টামান সময় থাকিব আপুনি পে'মেণ্ট কৰালৈকে চ' সোনকালে পে'মেণ্ট কৰি দিব এড্ৰেছ পূৰা ভালকৈ দিব আপোনাক মানে এড্ৰেছত হেৰি পঠাব চ' এইখিনি আৰু এড্ৰেছখিনি দিয়ক ভালকৈ মই ফকৰুদ্দিন আলী আহমেদ মানে আপোনাক দেখাই আছোঁ এড্ৰেছখিনি দি পেলাই তাৰ পিছৰ প্ৰচেছখিনি আপোনাক মই দেখাই আছোঁ কমপ্লিট কৰাৰ পিছত পে'ড মাৰক পে'ড মাৰাৰ পিছত আপোনাৰ ইয়াতে পে'মেণ্টৰ অপশ্যন আহিব ডেবিট কাৰ্ড নেট বেংকিং UPI এইবিলাকতো আপোনাক ক'ব নালাগে চাগে আপুনি নিশ্চয় জানে কেনেকৈ পে'মেণ্ট কৰিব লাগিব চ' গাইজ আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে যদি পাইছে তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেদৰে ইম্পৰ্টেণ্ট ভিডিঅ'ৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আজিৰ কাৰণে ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে বাই সুৰক্ষিত থাকক আৰু ভাল থাকক